হেল্ল', ক'ত আছা তুমি? আজি মোক লগ কৰিব আহিবানে নাহা? মই কিন্তু ওলাই ৰখি থাকিম, আহিবা কিন্তু। নাহিলে চাবা। এই হেয়ামি কাৰ লগত ইমান ফোনত বিজি থাক? খালি ফোন 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 দিনটো খালি ফোনতে কথা পাতি থাক। কাৰ লগত পাতি থাক তই ইমান? ইমান কোন আছে তোৰ? ইমান কোন আছে? লগৰ ছোৱালী বুলিতো নাই ইমান? কাৰ লগত কথা পাতি থাক তই ইমান? এই মা, তুমি কি ইমান অশান্তি কৰি থাকা? লগৰজনীহে ফোন কৰিছিলে, এনি টাইম খালি গালি পাৰি থাকিব। নাচায় আৰু কোনে ফোন কৰিছে নাই কৰা। সঁচা কথা ক, কোনে ফোন কৰিছিলে? মোক আজি তই সঁচা কথা ক'বই লাগিব। কোনে ফোন কৰিছিলে ক? সদায় মই তোক চাই আছোঁ, আজি কিমান দিন হ'ল মই তোক সদায় চাই আছোঁ। খালি অনবৰতে ফোনতে বিজি থাক, ফোনতে বিজি থাক। দিনটো মই কাম কৰি কৰি ভাগৰি যাওঁগৈ। ইমান বিষাই কঁকাল, ৰাতি মই শুব নোৱাৰোঁ, কঁকালৰ বিষত শুব নোৱাৰি, ইমান বিষাই। কিবা এখন কাম কৰি দিয় নে তই? দিনটো ফোনতে লাগি থাক। ৰাতিপুৱা শুৱাৰ পৰা উঠা 11টা বজাত, শুৱাৰ পৰা উঠা 11টা বজাত কাম কি কৰ? এই মা, তুমিনো ইমান কিয় সন্দেহ কৰি থাকা? সুস্মিতাহে ফোন কৰিছিলে, আৰু দেখোন ঘৰৰ কামবোৰ তুমি কৰিয়ে থাকা। তুমি আছাইচোন কৰিবলৈ, মই কি কৰিব লাগেনো? তাই মুখখন শুনচোন, তাই মুখখন শুন। ইমান মুখ চলাব পাৰি ইমান মুখ চলাব পাৰে। এই বেইমানি, তই কাৰ লগত কথা পাতি আছিলি? সঁচা কথা কচোন, সঁচা কথা ক। কাৰ লগত পাতি আছিলি? আৰু সুস্মিতা তোক ডেইলি কিয় ফোন কৰে? সুস্মিতা ডেইলি ঘৰৰ কাম কৰিয়ে থাকে, তাই ইমানো সময় নাপায় নহয় তোক ফোন কৰিবলৈ। শুন, সঁচা কথা কচোন, ক কোন হয় ক? আমি বেইমানি তেজ খাই দি তেজটোৰ পৰা খাবলৈ আহিলি জীৱনটো শেষ কৰি দিলি মোৰ ডাঙৰ ছোৱালীজনী ইমান ভাল আছিল, তই কিয় এনেকুৱা হলি? ডাঙৰজনী ইমান অমায়িক, ইমান ভদ্ৰ, চবেই ক'লে তাইৰ কথা, চবেই কয় আপোনাৰ ডাঙৰ ছোৱালীজনী ইমান ভাল। সৰুজনীহে ক'ব জুহেলৰ পিতেকৰ লগত ঘূৰি ফুৰেনো। কোন কোৱা আমাৰ গাঁৱৰ যুগল চিনি নাপাওঁ নহয়। কোন যুগল? সেইটো চিনি পায়নে? চবেই সেই বুলি কয়, এই যুগলৰ পিতেকৰ লগত ঘূৰি ফুৰে। তই একে নাম্বাৰ 1 বাই ঘূৰি কোন? সঁচা কথা কৈছো, কোন? তই কাৰ লগত কথা পাতা? মোক আজি ক'বই লাগিব, ক। তেজ খাই দিছিলে, তেজ খাবলৈ জন্মালে, দেখিলি? বায়ে বিয়া হৈ গ'ল নহয়, আজিকালি কোনোবাই কিবা কয় পাতিলে তাইৰ কথা? তোৰ কথা মানুহে ইমান কিয় কয়? ক মোক ক, আজি কিয় কয় ইমান তোৰ কথা? তুমি ইমান কি কা কা কৰি থাকা হা? তোমাৰহে কথা ক'বলৈ পায়, মোকচোন ক'বলৈ সাহসে নাপায়। য'ত ত'ত ঘূৰি ফুৰিবা আৰু কথা ক'বলৈ সাহস পাবই। কি কলি? এই হামি কি কলি? তোক কোনেও নকয় তোক কোনে? তোক কিয় ক'ব? তোৰ মুখখন যিহে চোকা, তোক কৈ পেলাই নিজৰ সন্মানটো নষ্ট কৰিলে হ'ব? তোক কিয় ক'ব? বেইমানি চলি কথা ক'বলৈ আহিছ, মুখৰ চুপতি মাৰিবলৈ আহিছ। তোক মই একে চৰাই গোটেই দাঁতকেইটা সৰাই দিম বেইমানি জানি। তোক কোনে আনিব? তোৰ মুখখন ইমান চোকা, তোক কোনে আনিব? তই যিখন ঘৰলৈ যাবি ঘৰ জ্বলাই দিবি শেষ কৰি দিবি তই ঘৰ। তই মোক আজি ক'বই লাগিব, কোন যুগলৰ পিতেক? ক কোন যুগলৰ পিতেক? মোক ক'বই লাগিব। চবেই কৈ থাকে যুগলৰ পিতেকৰ ঘূৰি ফুৰে, যুগলৰ পিতেকৰ ঘূৰি ফুৰে। কোন যুগলৰ পিতেক? ক নকয় কেলে? বেইমানি চালি। এই সেইদিনা যে আমাৰ ঘৰত আহিছিলে হেমন্ত, মোৰ যে নচিনিব আহিছিলে, তুমি দেখোন আছিলাই, চাহ তাহ খুৱাই পঠাইছিলাচোন। সেইটোৱে যুগলৰ পিতেক। মোৰ কপাল তই সেইটোৰ লগতহে ঘূৰিবলৈ পালি সেইটো কথা চবেই কয়। ৰাম, তাৰ কথা নোকোৱা মানুহ নাই। তাৰ মুখত শুনিবি, ইজনী মুখত সিজনী মুখত সিটোৱে কয় তাৰ পোখৰ হেনোকে সদায় বেলেগ বেলেগ ছোৱালী। একে পোখৰ আং খবাই আছে বোলে, ছোৱালী একে শুই যায়, সদায় বেলেগ বেলেগ ছোৱালী। কৃষ্ণ, তই সেইটোৰ লগতহে ঘূৰিবলৈ পালি তই মোৰ সন্মান শেষ কৰি দিলি মানুহৰ ওচৰত মই মুখ খুলিব নোৱাৰিম মোৰ মানুহে আজি কি ক'ব? কৃষ্ণ, লোকৰ ছোৱালীয়ে কিমান ভাল ভাল ল'ৰা পায়, কিমান চাকৰি কৰা ল'ৰা পায়। আমাৰ এইবিলাক কি মৰ কেলে ধাৰামি কিছুমান মদাহী কিছুমান সেইবিলাকহে বিচাৰি পায় লোকৰ ল'ৰাক। ইমান ভাল ভাল ছোৱালী পায়। আমাৰ এইজনীয়ে পাইছে হেমন্ত কোন? এসোপা জানা নোৱাৰো দেই। চোৱা মা, মই তোমাক কথা এটা কওঁ। ইমান যে তুমি তাৰ কথা বেয়াকৈ কৈ আছা, মই তাক কিন্তু ভাল পাওঁ। আমাৰ ভাল পোৱা বহুত দিন হ'ল। তুমি মানে জানি থোৱা কথাটো, ইমান বেয়াকৈ নকবা মোৰ আগত এইবিলাক কথা। সি কিমান ভাল লাগে মই জানো নহয়, কোনেও মোক শিকাব নালাগে। মই জানো নহয় সি কিমান ভাল। বেলেগে গাঁৱৰ মানুহে চাৰ্টিফিকেট নিদিলেও হ'ব তাৰ বিষয়ে মোক। এইজনী মুখখন ভাঙি দে, ইমান মুখ চলাব পাৰিছে। তই লাজ পোৱা নাই? তই লাজ পোৱা নাই? মাৰ আগত এইবিলাক কথা ক'ব তই লাজ পোৱা নাই? এজনী মই কি ছোৱালী তুলিলো তই লাজ পোৱা নাই? মাৰৰ ওচৰত তাৰ কথা এনেকে কথা ক'ব পাৰিছ? কৃষ্ণ আজি বাপে আহক, মই বাপেৰ আগত চব কথা কৈ দিম। তই মোক এনেকে কথা ক'বলৈ সাহস কৰিলি। বায়েৰে বিয়া হৈ গ'ল, আজিলৈকে মোক টান কথা এষাৰ কৈ নাপালে, তই মোক এনেকে কথা ক'বলৈ সাহস কৰিলি মই মৰি নাযাওঁ কিয়? কৃষ্ণ। ফোন দে। আজিয়ে পৰা তই ফোন ব্যৱহাৰ কৰিব নোৱাৰিবি। তই মোক ফোন দে, মোক ভালে কৈছো, মোক ফোন দে, নহ'লে বাপেৰে আহিলে কথা বিষম হৈ যাব, বহুত ডাঙৰ। তই মোক মুঠতে ফোন দে। মই তোমাক ফোন চোন দিবলৈ নাই, যি কৰা কৰি লোৱা যোৱা। দেউতাক লগালেও লগোৱা যোৱা, মই ইমান ভয় কৰি থকা নাই। ঠিক আছে, তই মোক ফোন নিদিয় নহয়? ঠিক আছে, মই মানি লৈছোঁ। তই মোক ফোন নিদিয়, মই মানি লৈছোঁ। আজি বাপেৰে আহক, বাপেৰে অহাৰ পিছত চব আজি সিদ্ধান্ত হ'ব। তই কি কৰ পিছত দেখা যাব। বাপেৰে আহক।
বাপেৰে আজি চব সিদ্ধান্ত ল'ব বাপেৰে আজি সিদ্ধান্তক লওক যে এইখন ঘৰত তই থাকিবি নে মই থাকিম কিবা এটা আজি ফয়চলা কৰিবই লাগিব নহ'লে মই এইখন ঘৰত থাকিব তোৰ ইমান অত্যাচাৰ মই সহ্য কৰিব নোৱাৰোঁ মানুহৰ কথা কিমান শুনিব নোৱাৰোঁ বাপেৰে হওক বাপেৰে আজি চব ফয়চলা কৰিব তাৰপিছত দেখা যাব